নমস্কাৰ প্ৰিয় দৰ্শক বিনাপানী পাকঘৰ চেনেললৈ সকলোকে স্বাগতম জনালো। আজি মই ৰেচিপি লৈ অনা নাই, আজি মই এটা সৰু ভিডিঅ' লৈ আহিছোঁ। মইনো কি ভিডিঅ' লৈ আহিছোঁ আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইমান ধুনীয়া দৃশ্য চাওক, এয়া ধুনীয়া দৃশ্য দেখুৱাইছোঁ। এইয়া ৰছী টানা কম্পিটিশ্যন আৰম্ভ হৈ গৈছে। এইয়া ৰছী টানা খেল খেলিব এতিয়া। ধুনীয়া গোৱালপাৰা ডিষ্ট্ৰিক্ট পঞ্চৰত্ন ব্ৰিজ, পঞ্চৰত্ন চাইকেল দেখাই দিবা, ব্ৰহ্মপুত্ৰখন অলপ দেখাই দিয়া। পঞ্চৰত্ন পঞ্চৰত্ন ব্ৰিজ হয়, এয়া ব্ৰহ্মপুত্ৰৰ ওপৰেদি গোৱালপাৰা ডিষ্ট্ৰিক্ট পঞ্চৰত্ন ব্ৰিজ। আমি পাৰ হৈ আছোঁ। এইয়া বাজৈ হোটেল, আগিয়াৰ বাজৈ হোটেল। আমি এনেদৰে খাবলৈ লৈছোঁ এতিয়া। আগিয়াৰ বাজৈ হোটেল হয়। গোৱালপাৰা ডিষ্ট্ৰিক্ট আগিয়া বাজৈ হোটেল। সঁচাকৈ খানা বহুত ধুনীয়াই হয়। বাজৈ হোটেলৰ খানা খাই কেনেকুৱা পালে? প্ৰিয় দৰ্শক, এইখিনি হ'ল বৰা চাউল। এইখিনি মই প্ৰায় 3 ঘণ্টামান তিয়াই ৰাখিলোঁ। এইখিনি মই এতিয়া এটা খৰাহীত ধুনীয়াকৈ টুকি ল'ম। এই বৰা চাউলখিনি মোৰ ধুনীয়াকৈ ধুই লোৱা হৈ গ'ল। এতিয়া মই বৰা চাউলৰ কেনেকৈ পনা বনাম আপোনালোকক দেখুৱাম। যিহেতু মই এখন হাতেৰে কৰি আছোঁ, কেমেৰা ধৰি আছোঁ, গতিকে অলপ অসুবিধা হৈছে। এইখিনি মই এতিয়া পনা বনাম। এইখিনি পৰিষ্কাৰকৈ ধুই লোৱা হৈ গ'ল। বহুৱাই ল'লোঁ আৰু গৰম হ'বলৈ দিম ভালদৰে। এতিয়া কেৰাহীখন গৰম হৈ গ'ল। ইয়াত মই অলপ তেল দিম, ৰিফাইন তেল, ঘিও দিব পাৰে। মই ৰিফাইন তেল অলপ দি ল'লোঁ, 2 চামুচ জোখৰ। তেলটো গৰম হৈ গ'ল। এতিয়া মই ইয়াত ধুই ৰখা বৰা চাউল দি দিম। এতিয়া বৰা চাউলখিনি দি দিলোঁ। এনেকৈ বৰা চাউলখিনি দি ল'ম, এনেদৰে লৰাই দিম। এইটো হ'ল বৰা চাউলৰ পনা। আমি পনা বুলি কওঁ, কোনোবাই হয়তো বেলেগ ক'ব পাৰে। এয়া আমাৰ এই চাইডে পনা বুলিয়ে কয় বৰা চাউলৰ। এনেদৰে ধুনীয়াকৈ জলপান হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াক। এতিয়া মই এইখিনি ঢাকনি মাৰি সিদ্ধ হ'বলৈ দিম কম জুইত। এনেদৰে কেতিয়াবা আমি ঘৰত চাউল থাকিলে তাড়াতাড়ি বনাই খাব পাৰোঁ।
এতিয়া মই ঢাকনি মাৰি সিদ্ধ হ'বলৈ দিম এনেদৰে এতিয়া ঢাকনি খুলি মই এতিয়া অলপ লাৰি দিম এতিয়া মই ইয়াতে অলপ কাটি ৰাখিছিলোঁ কাজু বাদাম আৰু খিচমিচ এয়া মই দি দিলোঁ এয়া দি দিম নাৰিকল ৰুকি নাৰিকলো দিব পাৰে ইয়াতে ৰুকি লৈ ভাজি অতি কম সময়ত আমি এনেদৰে বনাই খাব পাৰোঁ বৰা চাউলৰ পোনা সঁচাকৈ বহুত টেষ্টিও হয় খাবলৈ যদি কোনোবাই মিঠা খাই ভাল পায় ইয়াত চেনি নাইতোবা গুড় দিব পাৰে কিন্তু মই মিঠা খাই ভাল নাপাওঁ কাৰণে ইয়াত মই অকণমান নিমখ দিম মই নিমখীয়া খাই ভাল পাওঁ গতিকে ইয়াত মই অকণমান নিমখ ছটিয়াই দিম ইয়া সোৱাদ অনুসৰি মই আধা চামুচ ইয়াত নিমখ দি লৈছোঁ কিছুমানে যদি চেনি খাই ভাল পায় চেনি দিব পাৰে মই নিমখ দি ল'লোঁ আৰু এনেদৰে অলপ লৰাই দিম একদম ল' ফ্লেমত মই হ'বলৈ দিছোঁ হাই ফ্লেমত দিয়া নাই একদম ল' ফ্লেমত ভাজি আছোঁ ল' ফ্লেমত 2 মিনিটৰ কাৰণে ঢাকনি মাৰি দিলোঁ এয়া মই বনাই আছোঁ পোনা ৰেচিপি বনাই আছোঁ যিহেতু ৰাতিপুৱাৰ সময় গতিকে একদম তাড়াতাড়ি বনাই আছোঁ এই 2 মিনিটৰ কাৰণে মই ঢাকি ৰাখিলোঁ আৰু এতিয়া খুলি দিলোঁ এনেকৈ লৰাই দিম অলপ লৰাই দি এতিয়া মই ইয়াত অলপ এনেদৰে পানী দিব লাগিব অলপ পানী দিম বেছি নহয় আধা কাপ জোখৰ মই পানী দি দিলোঁ পানী দি এতিয়া অকণমান ভালদৰে লাৰি দিম এনেদৰে ভালদৰে লৰাই লৈছোঁ পানীখিনি দি ভালদৰে লৰাই ল'ব লাগিব এই কাপটোৰ জোখৰ মই আধা কাপ জোখৰ পানী দি দিলোঁ আৰু এতিয়া মই এইখিনি 5 মিনিটৰ কাৰণে ঢাকি ৰাখিম তাৰপিছত পোনা ৰেডি হৈ যাব অতি কম সময়তে বনাব পাৰোঁ কিন্তু মই এখন হাতে কৰিব লগা হৈছে কাৰণে বহুতখিনি অসুবিধা হৈ যায় এখন হাতে মই মোবাইল ধৰি পেলাই কৰি আছোঁ এতিয়া আমি কম জুইত একদম ল' ফ্লেমত 5 মিনিটৰ কাৰণে ঢাকনি মাৰি দিম এতিয়া 5 মিনিটৰ কাৰণে মই এনেদৰে হ'বলৈ দিম এতিয়া মই ঢাকনি খুলি চাই ল'ম এয়া ঢাকনি খুলি দিলোঁ 5 মিনিট হৈ গ'ল মই যেতিয়া পানী মাৰি দিছিলোঁ আৰু তেতিয়া মই 5 মিনিটৰ কাৰণে ঢাকনি মাৰি ৰাখিছিলোঁ এয়া দেখিছেনে ধুনীয়াকৈ এতিয়া সিজি গ'ল এয়া বৰা চাউলৰ পোনা ধুনীয়াকৈ সিজি গৈছে একদম সিজি গৈছে কোনো টেনশ্যন পোনা ৰেচিপি ৰেডি হৈ গ'ল এয়া হৈ গ'ল এতিয়া পৰিৱেশন কৰাহে কথা আৰু গাখীৰৰ লগত চাহৰ লগত যোনে যি ভাল পায় এইটো ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰিব এয়া হৈ গৈছে পোনা ধুনীয়াকৈ সিদ্ধ হৈ গৈছে কোনো টেনশ্যন নাই হৈ গ'ল পোনা ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেল বীণাপাণি পাকঘৰ সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ নমস্কাৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ প্লিজ ভিডিঅ'টো যদি চাই ভাল পাইছে মোৰ চেনেল বীণাপাণি পাকঘৰ সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ লগতে কাষতে থকা ঘণ্টাৰ নিচিনা ছবিটো চুই দিব তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে চাব পাৰিব পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ নমস্কাৰ